গৌৰীপুৰৰ আশাৰীকান্দিত জুৱাৰ আড্ডা ধুবুৰী জিলাৰ গৌৰীপুৰ আশাৰীকান্দিত দীপাৱলীৰ গইনাৰে অসাধু চক্ৰই 3 দিন ধৰি এইদৰে চলাইছে ব্যাপক হাৰে জুৱা এয়া গৌৰীপুৰৰ আশাৰীকান্দি ৰেল গেট আৰু শ্মশান ঘাটৰ ওচৰত ব্যাপক জুৱাৰ আড্ডা চাওক কিদৰে শিশুৰ পৰা আৰম্ভ কৰি মধ্যবয়সীয়ালৈকে মোহিত হৈছে জুৱাত অতি শীঘ্ৰে জুৱাৰীক গ্ৰেপ্তাৰ কৰি ঘাটি উচ্ছেদৰ দাবী প্ৰশাসনৰ নীৰৱ ভূমিকাত অতিষ্ঠ হৈ সচেতন মহল এই ক্ষেত্ৰত ধুবুৰী জিলা প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তে হ'ব লক্ষণীয় গৌৰীপুৰৰ পৰা আজিজুৰ ৰহমানৰ ৰিপৰ্ট আছাম ফকাছ দেরি আছে বৃহস্পতিবার থেকে ডাব্বো খেলা বিশেষ শুক্র শনি রবি সোম 4-5 দিন খেলা পাবি তাও আচ্ছা তুই সোমবার হিসাব কর আচ্ছা কি সোমবার না